নমস্কাৰ। আজি ডিব্ৰুগড়, যোৰহাট, গোলাঘাট এই তিনিটা অঞ্চলৰ নামৰ উৎপত্তিৰ ৰহস্য সম্পৰ্কে আলোচনা কৰিম। ডিব্ৰুগড়। ডিব্ৰু নদীৰ পাৰত গড় বা মথাউৰি বান্ধি এই অঞ্চলটো সুৰক্ষিত কৰা হৈছিল বাবে ডিব্ৰু বা ডিবৰু নদীৰ এই গড়ক কেন্দ্ৰ কৰিয়েই অঞ্চলটোৰ নামো ডিব্ৰুগড় হয় আৰু পৰৱৰ্তী সময়ত জিলা গঠনৰ পাছত এই অঞ্চলটোৰ নামো বা এই জিলাখনৰ নামো ডিব্ৰুগড় ৰখা হয়। যোৰহাট জিলা বা যোৰহাট অঞ্চল। আহোম ৰাজ্যৰ শেষ ৰাজধানী হৈছে যোৰহাট। আহোম শাসনৰ শেষৰ ফালে বা শেষ সময়ছোৱাত এই অঞ্চলত চকীহাট আৰু মাছৰ হাট নামৰ দুখন বজাৰ বা হাট আছিল। দুইখন হাটক বুজাবৰ বাবে যোৰ হাট শব্দটো ব্যৱহাৰ কৰিছিল। গতিকে পৰৱৰ্তী সময়ত জিলা গঠনৰ পাছত এই নামটোই ৰখা হয়, অৰ্থাৎ যোৰহাট, দুখন বজাৰ। গোলাঘাট। ব্ৰিটিছসকল অসমলৈ অহাৰ সময়ত ধনশিৰি নৈৰ ঘাটত গোলা বা দোকান স্থাপিত হৈছিল। নদীৰ ঘাটত থকা গোলাৰ পৰাই গোলাঘাট নামটোৰ উৎপত্তি হয়। গতিকে ডিব্ৰুগড়, যোৰহাট আৰু গোলাঘাটৰ নামৰ উৎপত্তিৰ ৰহস্য হৈছে এয়াই। যদি মই কিবা ভুলকৈ উপস্থাপন কৰিছোঁ তেন্তে আপোনালোকে কমেণ্ট কৰি জনাব।